পাখিবাৰে বিয়া বুলি নমস্কাৰ সকলোকে মই ডিম্পল বৰাগোহাঁই মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ মিনি ব্লগবিলাকত আপোনালোকেতো গম পায়ে আছে যে পাখিবাৰ বিয়া তাকে আজি হৈছে বিয়া তো আজি দেখাই থাকিম চাই থাকিব। এয়া আমি এতিয়া ওলাই মেলি ল'লোঁ এইফালে নিকি এইফালে ধুনু আমাৰ কইনাক দেখাইছোঁ বাৰু ৰ'ব। আৰু এইফালে আমাৰ মৰম লগা কইনা সঁচাকৈ তাইক বৰ ধুনীয়া লাগিছে আজি। এনেও বাৰু তাই ধুনীয়াই কিন্তু মানে এতিয়া বিয়া যিহেতু অলপতো এক্সট্ৰা ধুনীয়া লাগিবই লাগিব ন। আৰু তাইক মেকআপ কৰি দিছে প্ৰস্তুতি বায়ে। মইতো কৈছিলোঁৱে আগৰ মিনি ভ্লগত যে বা ইনষ্টাগ্ৰামত আছে প্ৰস্তুতি বৰা বুলি আৰু ইউজাৰ নেম প্ৰস্তুতি 165 আছিল আৰু মোকো বায়ে মেকআপ কৰি দিছে। সঁচাকৈ বায়ে বহুত ধুনীয়াকৈ মেকআপ কৰে। আৰু পকৰা খাই ল'ব হেল্ল' আপোনালোকে কণ্টেক্ট কৰিব দেই। এজনে বহুত ধুনীয়া ফটো মাৰে। আমাৰ কেণ্ডিড ফটো বহুত ধুনীয়া মাৰি দিছে। ভালকে মাৰে ফটোৰ লগতে এইটোও ভালকে মাৰে। নিকিয়ে ঠিকে কৈছে এইটো কথা। লাইনটো এতিয়া ভাবিলোঁ আমি খাই লওঁ তাকে খাবলৈ আহিছোঁ আৰু খাই বৈ লৈ এইফালে আমাৰ ভিডিঅ' আৰু ফটো তোলাৰ পৰ্ব চলি আছে। সঁচাকৈ এই বিয়াখনক লৈ বহুত বেছি আশা কৰি আছিলোঁ। একদম ৰুমত থকাৰ পৰাই আমি এইটো কৰিম সেইটো কৰিমকৈ প্লেনিং বনাই আমাৰ মানে কেতিয়াও শেষেই নহয় লিষ্টখন। বহুত বেছি আশা কৰি আছিলোঁ যদিও ভবা নাছিলোঁ ইমান কেইদিন থকাকৈ আহিব পাৰিম বুলি। যিহেতু আমাৰ ঘৰবোৰ বহুত দূৰৰ হৈ যায়। মানে আমিতো একদম শিৱসাগৰৰ পৰা আহিছোঁ বগীবিল হৈ ঘূৰি এইফালে গহপুৰ পাইছোঁহি। মানে ভবা নাছিলোঁ হয়তো মিলিলেও চাগে ভাবিছিলোঁ আৰু বিয়াৰ আগদিনা অহা হ'ব। কিন্তু আজি 24 তাৰিখৰ পৰা বিয়াৰ মানে 28 নৱেম্বৰ হ'লহি আজি ইয়াতে আছোঁ আমি। বহুত ভাল লাগিছে সঁচাকৈ আশাবোৰ পূৰ হ'ল। এতিয়া আকাশ আৰু মই অকণমান ওলাই আহিছোঁ বিশেষ এটা কামত। দৰা ঘৰৰ মানুহ আহিও পাই গ'লহি শিৱসাগৰৰ পৰা। ৰেষ্ট হাউচত আছে এতিয়া তাকে আমি অকণমান লগ কৰি গ'লোঁ। এইফালে দৰা আহি কইনা ঘৰৰ পদূলি পাই গ'লহি আৰু পুৰা ঢোলে ডগৰে চলি আছে দৰা আদৰাৰ প্ৰস্তুতি। সঁচাকৈ এই সময়কণ বহুত বেছি ভাল লগা হয়। ভিডিঅ' হৈ আছে দেই। ভণ্টিও এইফালে ৰেডি হৈ গ'ল। মানে তাইৰ ভিনদেউক ভৰি ধুৱাব। মানে আমাৰ অসমীয়া সমাজত এটা নিয়ম আছে যে দৰাই কইনাক নিবলৈ আহোঁতে কইনাৰ ঘৰৰ পদূলি মুখতে দৰাক আদৰা হয় আৰু সেই আদৰা মুহূৰ্তত দৰাক ভৰি ধুৱাই পেলাই ৰভাৰ তললৈ অনা হয়। আৰু ঠিক তেনেদৰে কইনাক যেতিয়া দৰাৰ ঘৰলৈ আদৰি নিয়া হয় তেতিয়াও এই নিয়মটো কৰা হয়। এয়া এফালে দৰা আদৰি আনি ৰভাৰ তলত বহুৱালেহি আৰু এতিয়া যাওঁ ভিতৰলৈ। মানে দৰা ঘৰৰ মানুহ যাব কইনা খুজিবলৈ বুলি তাইৰ ওচৰত থাকোঁগৈ এতিয়া। পাখিবাৰে বিয়া বুলি
কইনা খুজিবলৈ অহাৰ সময়ত অকণমান ধেমালি হ'ল দুয়োপক্ষৰ মাজত। এতিয়া তাইক বাহিৰলৈ মানে ৰভাৰ তললৈ উলিয়াই নিয়া হ'ব আৰু এটা কথা কোৱা হোৱাই নাই নহয়, এতিয়া মই যিযোৰ কাপোৰ পিন্ধি আছোঁ সেইযোৰ হৈছে ভণ্টিৰ তুলনি বিয়াৰ কাপোৰ। আৰু জোৰোণৰ দিনা মই মিনি ব্লগটোততো কৈছোঁৱে বাৰু, যিযোৰ পিন্ধিছিলোঁ সেইযোৰ হৈছে মোৰ তুলনি বিয়াৰ কাপোৰ। আৰু আজি দিনত মানে বিয়াৰ দিনত মই যিযোৰ কাপোৰ পিন্ধি আছিলোঁ সেই কাপোৰযোৰ হৈছে বৌৰ কাপোৰ। হোম পুৰি হৈ গ'ল, ভিডিঅ'হে কৰা নহ'ল। ইমান ভালকৈ মই ভিডিঅ' কৰিবই পৰা নাই বাৰু, A to Z বস্তুবিলাক মই দেখাব পৰা নাই, যিহেতু আমি একদম বিয়াখনত ঘৰৰ নিচিনাকৈ আছোঁহি। তথাপিতো যিমানখিনি পাৰোঁ স্মৃতি হিচাপে ৰাখিবলৈকে মই ভিডিঅ' বনাই গৈছোঁ বাৰু। ৰাতিপুৱা প্ৰায় 4:30-5টামান বজাত আমি ওলাই দিলোঁ পাখিবাহঁতৰ ঘৰৰ পৰা। মানে বহুত বেছি কুঁৱলী আৰু দূৰো হৈ যায় শিৱসাগৰলৈকে গহপুৰৰ পৰা, সেইকাৰণে সিদ্ধান্ত লৈ থৈছিল যে পোহৰে ওলোৱাৰ কথা। দৰাৰ লগত অহা কিছুমান মানুহ ৰাতিয়ে বাৰু গ'ল। মই এইফালে পাখিবাহঁতৰ লগতে আহিছোঁ, আকাশ আৰু ভণ্টি আহিছে আমাৰ গাড়ীত। লগতে পাখিবাৰ এগালমান বেগ আৰু আমাৰ গালটো আছেই, কাৰণ ইমান দিনৰ আগতে আহিলোঁ, কিমান কাপোৰ আনিবলগীয়া হৈছে আপোনালোকেতো জানেই। আগতেই বাৰু এনেকৈয়ে মিলাই থোৱা আছিল, খালি নিকিও যোৱা কথা আছিল আমাৰ লগত, কিন্তু তাই এতিয়া নাযায় আৰু যাব নোৱাৰে বোলে। বাৰু যি কি নহওক, এতিয়া গৈ থাকোঁ শিৱসাগৰৰ অভিমুখে, আপোনালোকক দেখাম যি পাৰোঁ মই দেখাম। সঁচাকৈ এই সময়খিনি বহুত বেছি টাফ আছিল, কাৰণ ছোৱালী এজনীৰ বিদায়ৰ মুহূৰ্তকণ কেনেকুৱা হ'ব পাৰে আপোনালোকেতো জানেই। তাতে আমিও আজি ঘৰলৈ বুলি ওলাইছোঁ, ইমান দিন থাকি মেলি অকণমানতো বেয়া লগাটো স্বাভাৱিক। বাৰু যি কি নহওক, এতিয়া গৈ থাকোঁ আৰু। এয়া আমি আহি পাই গ'লোহি বগীবিল। মানে ইয়াতে অকণমান ৰৈছে সিহঁতে, ভিডিঅ' এটা বনাই আছে সেয়েহে। আৰু এইফালে মোক চাওকচোন, গোটেইজনী ভাগৰত শুই মেলি আহিছিলোঁ, অৱস্থা নাইকিয়া হৈ আহিছোঁ, কৈছোঁ নহয় ইমান বেছি ভাগৰ লাগিছে। এয়া আমি আহি পাই গ'লোহি দৰাঘৰ। দৰাঘৰৰ পদূলি মুখৰ পৰাই মই পাখিবাক নজনোৱাকৈ বিদায় ল'বলগীয়া হ'ল। মানে আমি আকৌ যাবগৈ লাগিব তিতাবৰ ঘৰত সোমাই মেলি, কাৰণ ভণ্টিহঁতৰ ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু তাইক থৈ আহিবগৈ লাগিব। নিনি তাতে আছে বাৰু, মানে এনাইহঁতৰ ঘৰত, মানে খুৰী মাকৰ ঘৰত। আমি এনাই বুলি কওঁ, মই আগৰ ভিডিঅ'ত কৈছোঁৱেই বাৰু। বাৰু যি কি নহওক, এতিয়া পূৰা ভাগৰত অৱস্থা নাইকিয়া হৈ আহিছোঁ। এইটো ভিডিঅ' এইখিনিতে সামৰি দিওঁ বুলি ভাবিছোঁ। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম। আজিলৈ বাই বাই।